लाइव 24 नि स्टुडियाव आं जिमि बर' आरो बे समाव गेदेर रादाब लानानै फैदों बाक्सानिफ्राय फिन बाक्सायाव गिख्रंथाव बुथारनाय जाथाय बाक्सायाव फिन बिफंनि आखायाव जिउ गोमाबाय बिदा पक्क मुन्दाखौ बुथारबाय बिफंआ रुवाजों गाग्लोबनानै बुथारबाय बिफंआ फिन बाक्सायाव गिख्रंथाव बुथारनाय जाथाय बाक्सानि मधुपुराव गिख्रंथाव बुथारनाय जाथाय जादों फिन बिफंनि आखायाव जिउ गोमाबाय बिदानि आबुङै फोरमायनो लादों बे समाव बाक्सायाव गिख्रंथाव बुथारनाय जाथाय बाक्सायाव संखिनाय बुथारनाय जाथाय जादों फिन बाक्सायाव बुथारनाय जाथाय मधुपुराव बिफंआ गावनि असे बिदाखौ बुथारबाय बिफंआ बिदाखौ रुवाजों गोदोना खानानै बुथारबाय बाक्सायाव संखिनाय जाथाय निकासि पुलिस बादा मधुपुराव बुथारनाय जाथाय बाक्सायाव संखिनाय बुथारनाय जाथाय बिफंनि आखायाव जिउ गोमाबाय बिदा पक्क मुन्दानि बिफंआ गावनि असे बिदाखौ रुवाजों गोदोना खानानै बुथारबाय बाक्सा जिल्लानि निकासि पुलिस बादानि सिङाव मधुपुराव जादों बे गिख्रंथाव बुथारनाय जाथाया बिफंआ रुवाजों गोदोना खानानै बुथारबाय बिदा पक्क मुन्दाखौ बुथारग्रा दायनिगिरि बिफंनि मुङा जादों बिरसा मुन्दा बिदा पक्क मुन्दाखौ बुथारबाय बिफं बिरसा मुन्दाया बुथारग्रा दायनिगिरि बिफं बिरसा मुन्दाया पुलिसनि सेराव गावखौ गथायदों बे समाव दिन्थिगासिनो बाक्सायाव संखिनाय बुथारनाय जाथाय जादों गावनि असे बिदाखौनो बुथारबाय बिफंआ मधुपुराव जादों बे बुथारनाय जाथाया बाक्सा निकासि पुलिस थानानि सिङाव थानाय मधुपुराव जादों बे गिख्रंथाव बुथारनाय जाथाया बिफंआ रुवाजों गोदोना खानानै बुथारबाय बिदा पक्क मुन्दाखौ बुथारग्रा दायनिगिरि बिफंनि मुङा जादों बिरसा मुन्दा बिदा पक्क मुन्दाखौ बुथारबाय बिफं बिरसा मुन्दाया पुलिस बादायाव पुलिसनो गावखौ गथायबाय बिफं दायनिगिरि बिरसा मुन्दाया आरो दासान्दि जाथाय थिलियाव पुलिसा नुजाथिनानै जाथाय आयदायाव नायसंगासिनो दं কালি ৰাতি দুই দাদেক ভাই কাজিয়া হৈ আছিলে আৰু এইটো কাজিয়া তেওঁলোকৰ এসপ্তাহৰ আগৰ পৰা হৈ আছিলে আৰু যিজন মানে কাটিছে সেও পঞ্জাবত কাম কৰি আছিলে কাম কৰি আহি এসপ্তাহমান হৈছিলে আৰু সেনেকুৱাত মানে কাজিয়া হৈ থাকে ৰাতি দুইজনৰ মাজত কাজিয়া হৈ থাকোতে তেওঁৰ বডেকা পক্ক মুণ্ডাই তেওঁৰ ভাইটিক কৈছে যে মোক মাৰি দিয়া বুলি তেতিয়া মানে সি কোঠাৰ লৈ ৰাতিত মানে কোঠাৰেদি মানে দুই পিচ কৰি দিছে কাটি বিশেষ মানে তেওঁলোকৰ মাজত এটা কাজিয়া হৈ আছিলে কাজিয়া লৈহে মানে তেনেকুৱা কাটিলে কোঠাৰেদি গাঁওটো মধুপুৰ গাঁও যোৱাকালি ৰাতি দুই দাদেক ভাই কাজিয়া হৈ আছিলে আৰু এইটো কাজিয়া তেওঁলোকৰ এসপ্তাহৰ আগৰ পৰা হৈ আছিলে আৰু যিজন মানে কাটিছে সেও পঞ্জাবত কাম কৰি আছিলে কাম কৰি আহি এসপ্তাহমান হৈছিলে আৰু সেনেকুৱাত মানে কাজিয়া হৈ থাকে ৰাতি দুইজনৰ মাজত কাজিয়া হৈ থাকোতে তেওঁৰ বডেকা পক্ক মুণ্ডাই তেওঁৰ ভাইটিক কৈছে যে মোক মাৰি দিয়া বুলি তেতিয়া মানে সি কোঠাৰ লৈ ৰাতিত মানে কোঠাৰেদি মানে দুই পিচ কৰি দিছে কাটি বিশেষ মানে তেওঁলোকৰ মাজত এটা কাজিয়া হৈ আছিলে কাজিয়া লৈহে মানে তেনেকুৱা কাটিলে কোঠাৰেদি গাঁওটো মধুপুৰ গাঁও যোৱাকালি ৰাতি দুই দাদেক ভাই কাজিয়া হৈ আছিলে আৰু এইটো কাজিয়া তেওঁলোকৰ এসপ্তাহৰ আগৰ পৰা হৈ আছিলে আৰু যিজন মানে কাটিছে সেও পঞ্জাবত কাম কৰি আছিলে কাম কৰি আহি এসপ্তাহমান হৈছিলে আৰু সেনেকুৱাত মানে কাজিয়া হৈ থাকে ৰাতি দুইজনৰ মাজত কাজিয়া হৈ থাকোতে তেওঁৰ বডেকা পক্ক মুণ্ডাই তেওঁৰ ভাইটিক কৈছে যে মোক মাৰি দিয়া বুলি তেতিয়া মানে সি কোঠাৰ লৈ ৰাতিত মানে কোঠাৰেদি মানে দুই পিচ কৰি দিছে কাটি বিশেষ মানে তেওঁলোকৰ মাজত এটা কাজিয়া হৈ আছিলে কাজিয়া লৈহে মানে তেনেকুৱা কাটিলে কোঠাৰেদি গাঁওটো মধুপুৰ গাঁও যোৱাকালি ৰাতি দুই দাদেক ভাই কাজিয়া হৈ আছিলে আৰু এইটো কাজিয়া তেওঁলোকৰ এসপ্তাহৰ আগৰ পৰা হৈ আছিলে আৰু যিজন মানে কাটিছে
সিও পঞ্জাবত কাম কৰি আছিলে কাম কৰি আহি এসপ্তাহমান হৈছিলে আৰু সেনেকুৱাত মানে কাজিয়া হৈ থাকে ৰাতি দুইজনৰ মাজত কাজিয়া হৈ থাকোঁতে তেওঁৰ বৰডেকা পক্ক মুণ্ডাই তেওঁৰ ভাইটিক কৈছে যে মোক মাৰি দিয়া বুলি তেতিয়া মানে সি কুঠাৰ লৈ ৰাতিত মানে কুঠাৰেদি মানে দুই পিচ কৰি দিছে কাটি বিশেষ মানে তেওঁলোকৰ মাজত এটা কাজিয়া হৈ আছিলে কাজিয়া লৈহে মানে তেনেকুৱা কাটিলে কুঠাৰেদি গাঁৱটো